গেন্ধি, আজি 31 ডিচেম্বৰটো কি কৰিম বুলি ভাবিছ? কিবা আয়োজন কৰিছনে নে ঘৰতে খাম বুলি ভাবিছ? কাৰোবাৰ লগত মিলালি নেকি? নহ'লে কাম এটা কৰোঁ বৈ আকৌ, ময়ো অকলীয়া হৈছোঁ নহয়। সেইটো ওচৰলৈ সেইকাৰণে সুধিবলৈ আহিছিলোঁ। দুয়োঘৰে মিলি পিনে খাওঁ নহ'লে, নে কি কওঁ তই? অঁ নাই নহয়, কাৰ লগতনো মিলাম? আমি অকলেই খাম বুলি ভাবিছিলোঁ আকৌ। এতিয়া মই দোকানলৈ ওলাইছিলোঁ আকৌ আলু পিঁয়াজকেইটা আনিবলৈ। মা মছলাও একো নাইকিয়া হৈ আছে নহয়, সেইকেইটাও আনোগৈ বুলি ভাবিছিলোঁ। পিছে তই কথাটো ঠিকেই কৈছ, দুয়োঘৰে মিলি খাব পাৰি আৰু, ওচৰা ওচৰি নহয়। ভাল লাগিব আজি 31 ডিচেম্বৰটো লগে ভাগে খালে মানে। ৰ তেতিয়াহ'লে তই অকণমান দেৰি বৰ, লগতে খাব লাগিব আৰু। মই এই দোকানলৈ গৈ পিনে আলু পিঁয়াজকেইটা লৈ আনোগৈ। মা মছলা একো নাই, সেইবোৰ লৈ আনোগৈ। মাংস বনালে লাগিব নহয়। তই অকণমান দেৰি বৰ দেই ইয়াতে। অঁ যা, ময়ো এই ঘৰত খবৰটো দি লওঁ আকৌ, আজি ইয়াতে খোৱা হ'ব বুলি। মিনু, এই তহঁতি বুঢ়া বুঢ়ীকেইটা বহি কি কৰি আছ? ইমান মন চন মাৰি বহি আছ যে? আজি আকৌ 31 ডিচেম্বৰ পাৰ্টিহে কৰিব লাগে, ফূৰ্তিহে কৰিব লাগে, তহঁতি আকৌ এনেকৈ বহি আছ? অঁ হয় অঁ, ময়ো সেইটোকে কৈছোঁ বোলো, আজি 31 ডিচেম্বৰ বুলি চবেই লগে ভাগে মিলি ফূৰ্তি ফাৰ্তা কৰিব, লগতে খাব এসাঁজ। আৰু আমিহে এনেকৈ ঘৰতে অকলে অকলে খাব লাগিব। আজিৰ দিনটোনো বাৰু অকলে অকলে খাবলৈ ভাল লাগে জানো? চবেই লগে ভাগে মিলি খালে ভাল লাগে আকৌ। হয়তো আকৌ, আমাৰনো এই ভনহঁতৰ লগতে মিলি খাম আকৌ আজি ভাত সাঁজ। তাই এতিয়া আমাৰ ঘৰতে বহি আছে, আহি পিনে মোক কৈছে আৰু আজি 31 ডিচেম্বৰ বুলি কিনো আয়োজন কৰিছ? মই বোলো একো কৰাও নাই, কাৰো লগত মিলোৱাও নাই। তেতিয়া তাই ক'লে আকৌ আমি দুঘৰে মিলি খাওঁ ব'ল বুলি। তাৰপিছত আৰু ময়ো হ'ব বুলি ক'লোঁ আকৌ। সেই দুঘৰে মিলি এতিয়া বস্তুবোৰ অনা হ'ব আৰু। তহঁতে খাওঁ যদি আমাৰ লগতে খাব পাৰিবিচোন, একো কিনিব নালাগে তহঁতে। এই পইচাকে 200 টকামান মিলাই দিবি আকৌ, হৈ যাবচোন। আৰুনো ইয়াত ভাবি থাকিবলৈ কি আছে? মই এতিয়া সেই দোকানলৈকে গৈ আছোঁ। আলু পিঁয়াজ মা মছলা কি লাগে সেইবোৰ লৈ আনোগৈ আকৌ। এই ৰাতিকৈ মাংস চাংস বনালে মানে মা মছলাবোৰ লাগিব নহয়। বাৰু তহঁতে বচোন, মই পুটুককৈ দোকানৰ পৰা বস্তুকেইটা লৈ আহোঁগৈ দেই। তহঁতে কি কৰ কথাটো পাতি ল বাৰু, মই দোকানৰ পৰা আহি সোমামহি। অঁ হ'ব, যা এই ঘূৰি আহি সোমাবি আকৌ দেই, পাহৰি নাথাকিবি আকৌ। মই বাৰু এওঁৰ কথাটো পাতি চাওঁ, এওঁ বা কি কয় এতিয়া, যায় বা নাযায়। আজি আমিও পাতি খাম মানে ন, মজা লাগিব ন। ৰহ, তোৰ উৎপাতটো অলপ বেছি। পিছে ধুনমা, তই কি ভাবিছ? এতিয়া যাবি নেকি? অথনিৰ পৰা কৈ আছিলি নহয়, এতিয়া গেন্ধিয়ে ক'লেইচোন, যাওঁ যদি ওলাবি আৰু। আপুনি আকৌ মোক সুধিলে যে, আপুনিহে জানে আকৌ যায় নে নাযায়। আপুনি আকৌ পইচা খৰচ কৰিবলৈ বেয়াই পায় নহয় যধে মধে। এতিয়া আপোনাৰ লগতে কথা আৰু, আপুনি পইচা দিলে যাম আৰু নিদিলে নাযাওঁ। হ'ব আৰু, মই খৰচ কৰিব বেয়া পাওঁ বুলি আৰু আজিৰ দিনটো হাত পাত নকওঁ দেই। তাতে তই অথনিৰ পৰা সেইটো কথা কাৰণেহে মন চন মাৰি বহি আছ আকৌ। গেন্ধি আহিলে মানে পইচা 200 টকা দিয়ে পঠাব লাগিব। আজি খানাটো তাতে লগে ভাগে খাম আৰু, নে কি কওঁ? অঁ তো, আপুনি পইচা দিয়ে যদি যাম আকৌ ন। আজি তাৰমানে আমি পাতি খাম আৰু ন। মা, মই যে মোৰ এই নতুন চোলাটো পিন্ধি যাম দেই, পূজা যে কিনিছিলোঁ মই সেইটো। আৰু এই নতুন জোতাযোৰ আছে যে, সেইটো পিন্ধি যাম আকৌ মই নতুন নতুন পিন্ধি যাম দেই। হেৰৌ, তই ক'বালৈ ফুৰিবলৈ নাযাওঁ নহয় নতুন চোলা নতুন জোতা পিন্ধি যাবলৈ। এনেই এই ওচৰত ভাত খাবলৈহে যাম। হ'ব দে, যিকেইটা আছে সেইকেইটাকে পিন্ধি যাবি, নতুন নতুন পিন্ধিব নালাগে। আহিলি তই? মই এতিয়া ঘৰলৈ গৈ থাকোঁ দেই। ঘৰত কথাটো ক'লোঁ ইয়াত খোৱাৰ কথা। এতিয়া গৈ কি বস্তু লাগে সেইবোৰ যোগাৰ কৰি লওঁগৈ আকৌ। বস্তুবোৰ আকৌ ইয়ালৈ আহোঁতে লৈ আহিব লাগিব নহয় একেবাৰে। হ'ব বাৰু, যা তই। অঁ সেই শুন আকৌ, মই দোকানলৈ যাওঁতে সেই মিনুক লগ পালোঁ নহয়। মানে তাই এই ঘৰৰ চোতালতে বহি আছিলে আকৌ আমন জিমনকৈ। মই মাতষাৰ লগালোঁ, বোলো আজি দিনটো এনেকৈ মন চন মাৰি বহি আছে যে, ফূৰ্তিহে কৰিব লাগে। তেতিয়া তাই কৈছে বোলে ময়ো বহি সেইটোকে ভাবি আছিলোঁ। তাকে মই সিহঁতকো আমাৰ লগতে ভাত সাঁজ খাবলৈ কৈছোঁ আকৌ আজি। বস্তু কিনিব নালাগে বুলি কৈছোঁ, সেইবোৰ চোন আমাৰ কিনা হ'লেই। এই 200 টকামান দিবলৈ কৈছোঁ আৰু মিলাই মেলি। এইটোনো ভালেই আকৌ, মানুহ নাই নাই কওঁতে এতিয়া আমি 300 হ'লোৱেই দেখোন। হ'ব মই যাওঁ এতিয়া দেই, বস্তুবোৰ যোগাৰ কৰি লওঁগৈ। সেইবোৰ কৰি মেলি আৰু আহিবলৈ হ'বইচোন ইয়ালৈ। থাক দেই তই, যাওঁ। অঁ যা। গধূলি অকণমান সোনকালে আহিবি আকৌ, শাক পাচলিবোৰ কাটিব লাগিব নহয়। এইবোৰ কাটি মেলি বনাওঁতে হ'বগৈহে আৰু। ৰাতি আকৌ বেছি দেৰিলৈকে খাবলৈও ভাল নালাগে নহয়, এইহেন ইমান ঠাণ্ডাত। 10টামান বজাত খোৱাকৈ হ'লেই হ'ল আৰু, তাতকৈ বেছি দেৰি হ'লে ভাল নালাগিব নহয়। হ'ব বাৰু, মই সোনকালে আহিম। এতিয়া যাওঁ দেই, বস্তুবোৰ যোগাৰ কৰি লওঁগৈ। জুইটো বৰ ধুনীয়াকৈ জ্বলিছে আকৌ দেই। এনেকুৱা জুইত গাহৰি মাংসহে পুৰি খাবলৈ মন যায় আৰু, নে কি কওঁ গেন্ধি? অঁ মিনু, তই ঠিকেই কৈছ আৰু দেই। মই অৱশ্যে গাহৰি মাংস 1 কেজি আনি থৈছোঁ, পুৰিয়ে খাব লাগিব আৰু। ভাতৰ লগত খাবলৈ হাঁহ কোমোৰা বনাম নহয়, তাকে খাম, নে কি কওঁ? এই আমাৰ ভনজনীহে ক'ত গ'ল পাই? অথনিয়ে তাইক যাওঁতে কৈ থৈ গৈছোঁ মই, সোনকালে আহিবি বুলি। বেছি দেৰিলৈকে হ'লেও ভাল নালাগে নহয় ইমান ঠাণ্ডাখনত আৰু, সোনকালে অকণমান আহিব পাৰে। অঁ মই আহোঁতে মই এই ভনক মাত লগাই থৈ আহিছোঁ নহয়। আৰু ৰাস্তাতে ভেটলিকো লগ পালোঁ আকৌ। তাই সুধিছিলে এই আজি আয়োজন কি? মই তেতিয়া ক'লোঁ তহঁতৰ আমাৰ আৰু এই ভন আমি 3টা পৰিয়ালে মিলি ইয়াতে আয়োজন কৰিছোঁ বুলি খাবলৈ। তাইকো কৈছোঁ ইয়ালৈ আহিবলৈ, একেলগে মিলিজুলি খাম আৰু। তাইও অকলীয়া হৈ যায় নহয়, এতিয়া আহে নাহে আকৌ। সেই আমি কাম এটা কৰোঁ বৈ, সিহঁতি আহে মানে এইবোৰ কিবা কিবি গুচাবলৈ আছে নহয়, আলু পিঁয়াজ কি সেইবোৰ আমি ঠিক ঠাক কৰি লওঁগৈ বৈ।
বৈ সেইটোকে কওঁ ৰচুন পিঁয়াজ এইবোৰ গুচাবলৈ আছে নহয় গুচাই মেলি লওঁগৈ ইয়াত নালাগে ইয়াত ইহঁতে জুই ফুৱাম সেই ধুনৰ বাপেক নাহিলে নেকি আহিব নাই ইয়াতে থাকক আৰু আমাৰ এখেতৰ লগত জুই ফুৱাই থাকক আমি সেই তাত গৈ পিনে কামখিনি কৰি লওঁগৈ বৈ আহিব ধুনৰ বাপেক ইমান সোনকালে নাহোঁ বুলি ক'লে আকৌ গৈনো বোলে কি কৰিম এতিয়া বহিয়ে থাকিব লাগিব অকণমান দেৰিকৈ যাম বুলি ক'লে ইয়াক মোৰ লগতে পঠাই দিলে উৎপাত কৰি থাকে যে সেই চুনু তই ইয়াতে বহি থাকিবি দেই বেছি উৎপাত কৰি নিদিবি আকৌ জুই আগত আকৌ নহ'লে হাত ভৰি পৰি ল'বি আমি সেই তাত গৈ পিনে কামকেইটা কৰি লওঁগৈ তই উৎপাত নকৰিবি দেই হ'ব মা মই উৎপাত নকৰোঁ নহয় মই ইয়াত জুই ফুৱাম এতিয়া মোৰ ঠাণ্ডা লাগিছে তোমালোকে কিয় কাম কৰি লাগে মই ইয়াত জুই ফুৱাই থাকিম তই বাহৰি ইমান দেৰি কৰিব লাগে নে অথনি পৰা তোৰ কাৰণে ৰৈ আছো আৰু কি ৰাতিখন তই একেবাৰে চশমা তচমা লগাই আহিলি যে একেবাৰে গেন্ধি তই কথা কওঁ আৰু আজি আমি লগৰ পাই খাবলৈ লৈছোঁ আৰু ফূৰ্তি কৰিম ফটো চটো নেমাৰ নেকি ফটো উঠিব লাগিব নহয় সেই ফটো উঠিবৰ কাৰণে চশমাখন লগাই আহিছোঁ আকৌ ধুনীয়া তেতিয়াহে লাগিব ভন সেইটো কথা তাৰমানে তই ফটো চটো মাৰিবলৈ একেবাৰে ৰেডি হৈ আহিছ আৰু ন চশমা তচমা পিনি হ'ব আমি ফটো মাৰিম নহয় এতিয়া পিছে এই কামখিনি সোনকালে কৰি ল'ব লাগে দেই তহঁতে কৰি থাকচোন মই ল'ৰা ছোৱালীকেইটা চাই আহোঁগৈ আকৌ জুইৰ ওচৰত বেছি ভয়ো লাগে নহয় উৎপাত কৰি থাকিলে মানে আকৌ পুৰি ধুই ল'ব মই চাই আহোঁগৈ আপোনালোকে কামত লাগিছে হেৰি নহয় ল'ৰাটো অথনিৰ পৰা গাহৰি মাংস খাবলৈ উৎপাত লগাই আছে মাংসখিনি উলিয়াই দিয়া হ'লে আমিয়ে তাতে পুৰি থাকিব পাৰিলোঁ হ'লে সেই আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত গ'লনো তাতে বহি আছেনে হেৰি কেনি তই কাম এটা কৰ এই গাহৰি মাংসখিনি এওঁলোকে উলিয়াই দে তাতে পুৰি মেলি থাকিব আকৌ আমি এইবোৰ কওঁ মানে সেই গাহৰি মাংসখিনি পুৰি শেষ হ'ব আছে গোটেই ল'ৰা ছোৱালীকেইটা তাতে বহি আছে সেই গোটেইকেইটাই আমনি লগাই আছে আকৌ গাহৰি মাংস খাওঁ বোলে মই সেইকাৰণে আৰু এইফালে বিচাৰিবলৈ আহিবলগীয়া হৈ গ'ল আৰু ৰ'ব মই গাহৰি মাংসখিনি এতিয়া উলিয়াই আনি তাত দি থৈ আহিছোঁ আপুনি তাতে বহকগৈ বাৰু মই তাত দি থৈ আহিমগৈ আপোনালোকে পুৰি মেলি খাব আমাৰ কাৰণে থৈ দিলে হ'ব আমি পিছতে খাম ভাতৰ লগত একেবাৰে এইখিনি কৰি মেলি যাওঁ একেবাৰে ল'ৰাহঁত তাতে বেছি উৎপাত লগাই আছে নেকি বেছি উৎপাত কৰি নাথাকিবি আকৌ দেই জুই জ্বলি আছে ইয়াত জুইৰ ওচৰত বেছি উৎপাত নকৰিবি আকৌ পুৰি ধুই ল'বি কান্দি থাকিবি তাৰপিছত সেইফালে বহি থাকিবি মনে মনে আমি উৎপাত নাই কৰা নহয় আমি অথনিৰ পৰা মনে মনে বহি আছোঁ আকৌ আমি যে গাহৰি মাংস খালোঁ ভাত কেতিয়া হ'বনো মোৰ বহুত ভোক লাগিছে ঘৰত আমি সোনকালে খাওঁ ইয়াত ইমান দেৰি হৈছে যে আজি ভোক লাগিছে সোনকালে ভাত লাগে মোক ঘৰত সদায় সোনকালে খা আজি অকণমান দেৰিকৈ খাবিচোন আৰু কিহৰনো ইমান ভোক লাগি থাকে তহঁতৰ এতিয়া গাহৰি মাংস খাই লৈছেচোন আজি অকণমান দেৰি হ'বই আৰু তহঁতি উৎপাত লগাই নাথাকিবি ভোক লাগিছে যদি মই পিঠা আছে নেকি সুধি চাওঁ পিঠাকে খাবি তহঁতি দেই উৎপাত নলগাবি আকৌ তহঁতৰ ভোক লাগিছে নেকি তহঁতি আজি অকণমান দেৰি হ'ব আৰু সেই সৰু ল'ৰা ভোক লাগিব হয় দেখিলি তই এটা কাম কৰি যাচোন সেই ভিতৰতে পিঠা বনাই থৈছিলোঁ যে মই ইহঁতক খাবলৈ দে দেহি আনি পিনে দি দেহি সৰু ল'ৰা ভোক লাগিব হয় কিনো কৰিবি আৰু উপায় নাই নহয় আজি এতিয়া দেৰিও হ'ব বনাবলৈ কটা মেলা কৰিছোঁহে এতিয়া আকৌ বনাবলৈ আছেই নহয় যা পিঠাকেইটা খালে মানে অকণমান পেটটো ভৰিব আৰু হ'ল দেই এইবোৰ এতিয়া কটা মেলা হৈ গ'ল তাত থৈ আহিলি নহয় বৈ এতিয়া এই ফটো কেইটামান মাৰি লওঁ এই মানুহকেইজনকো মাতি দিব লাগে আকৌ ফটো দুকপিমান মাৰি লওঁ আকৌ ফেচবুকত আপলোড কৰিব লাগিব নহয় মই এই টুপি আৰু চশমা লগাই ল'লোঁ এতিয়াহে ভাল লাগিব আকৌ পাৰ্টি কৰা যেন লাগিব আৰু মজা এতিয়াহে ভাল লাগিছে নেকি